নমস্কাৰ ডি টাইম চেনেল সকলকে স্বাগতম জনাই এতিয়া আহিছো আজিৰ প্ৰথম খবৰ মাজলৈ আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচী ৰাজ্যত অনুষ্ঠিত হ'ব স্বাস্থ্য সেৱা উৎসৱ ৰাজ্যৰ 1252 স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হ'ব এই সেৱা উৎসৱ 21খন জিলা হস্পিটেল 16খন মহকুমা চিভিল হস্পিটেল 205খন সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু 1010খন প্ৰাথমিক কেন্দ্ৰ সামৰি লোৱা হৈছে এই সেৱা উৎসৱত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অন্তৰ্গাঁথনি মূল্যায়নৰ বাবে পালন কৰা হৈছে এই উৎসৱ মূল্যায়ন হ'ব স্বাস্থ্য বিভাগৰ মানৱ সম্পদ আৰু সেৱাৰো এবাৰে পশ্চিমবংগৰ বক্সিৰহাটত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড নিশা প্ৰায় 1 মান বজাত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা এই অগ্নিকাণ্ডত ভস্মীভূত হয় 8খনকৈ দোকান তদুপৰি অগ্নিকাণ্ডৰ ফলত প্ৰায় 10 লাখ টকাৰ সামগ্ৰী ক্ষয়ক্ষতি হয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 178 বেটছৰ পাছিং আউট পেৰেডত অভিবাদন গ্ৰহণৰ লগতে 1755 গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশ ল'লে মুখ্যমন্ত্ৰীগৰাকী তদুপৰি 4 গৰাকী শ্ৰেষ্ঠ কনিষ্টবললৈ মুখ্যমন্ত্ৰীৰ বঁটা প্ৰদান চাওঁ হওক তাৰে কিছু দৃশ্য আজি ভাৰতীয় জনতা পাৰ্টিৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱস 1980 চনত প্ৰতিষ্ঠা হৈছিল বিজেপিৰ দেশজুৰি আজি প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে होंगे और 100 साल देश की आजादी के होंगे आइए एक खाका खींचे योजना बनाएं जन जन के दिलों को जीतते हुए मां भातृ के जिन सपनों को लेकर के हम चले हैं उन सपनों को साकार करते रहे পুনৰ মে মাহত নতুনকৈ 4663 গৰাকীক আৰক্ষী বিভাগত নিযুক্তিৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাওঁ হওক সবিশেষ যোৱা 2 বছৰ ধৰি নিৰন্তৰ নিযুক্তি আৰু স্বচ্ছ নিযুক্তিৰে এটা নতুন প্ৰফেশ্যনেল এপ্ৰ'চ আৰু এটিচিউড নিৰ্মাণৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে আজি কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু কাইলৈ গজ মহোৎসৱত অংশ ল'ব ৰাষ্ট্ৰপতিগৰাকী ৰাষ্ট্ৰপতিৰ আগমনক লৈ এতিয়া তৎপৰ আৰক্ষী প্ৰশাসন কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আহিব তাৰ বাবে বিভাগে সম্পূৰ্ণ প্ৰস্তুত প্ৰশাসনে সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পথত আৰু অত্যন্ত আনন্দিত হৈছে বিশেষকৈ কাজিৰঙাবাসী আমি অত্যন্ত আনন্দিত আৰু মই বিধায়ক হিচাপে খুবেই আজিলৈ বাতৰি ইমানেই নমস্কাৰ